ছাত্ৰ-ছাত্ৰীসকল বিভিন্ন ব্যঞ্জন বৰ্ণৰ সৈতে ম যোগ কৰি আমি যে এই নতুন যুক্তাক্ষৰসমূহ গঠন কৰিবলৈ শিকিলোঁ, এতিয়া আমি এই যুক্তাক্ষৰসমূহ থকা কেইটামান উদাহৰণ পঢ়ি চাম। এই যুক্তাক্ষৰসমূহ থকা আমি কিছুমান শব্দ শিকিম। প্ৰথমটো যুক্তাক্ষৰ চাবা, গ যোগ ম, গয়ময়াগম। ইয়াৰ পৰা আমি দুটা শব্দ শিকিম, বাগ্মী আৰু বাগ্মীবৰ। বত আকাৰে বা, গয়ময়াগমত দীৰ্ঘইকাৰে বাগ্মী। তাৰপিছত হৈছে বাগ্মীবৰ। বত আকাৰ, গয়ময়াগমত দীৰ্ঘইকাৰ ব ৰ, বাগ্মীবৰ। এই বাগ্মী শব্দটোৰ অৰ্থ হৈছে বাক্পটু, অৰ্থাৎ কথা কোৱাত পাৰ্গত লোক। ইয়াৰ পিছত সয়ময়াস্ম যুক্তাক্ষৰটো আমি পাইছোঁ, দন্তীয় স যোগ ম, সয়ময়াস্ম। সয়ময়াস্মৰ পৰা আমি তিনিটা উদাহৰণ পঢ়িম, ভস্ম, বিস্ময়, স্মৰণ। ভ সয়ময়াস্ম, ভস্ম। বত হৰ্ষইকাৰে বি, সয়ময়াস্ম, অন্ত্যস্ত য়, বিস্ময়। স্মৰণ, সয়ময়াস্ম, ৰ, মূৰ্ধন্য ন, ভস্ম, বিস্ময়, স্মৰণ। এইকেইটা হৈছে সয়ময়াস্মৰ উদাহৰণ। ভস্ম মানে হৈছে ছাই, বিস্ময় মানে হৈছে আচৰিত হোৱা, আৰু স্মৰণ মানে হৈছে মনত পেলোৱা। ইয়াৰ পিছত আমি পোৱা যুক্তাক্ষৰটো হৈছে তালব্য স যোগ ম, সয়ময়াস্ম। এই সয়ময়াস্মৰ পৰা আমি দুটা উদাহৰণ শিকিম, ৰশ্মি আৰু কাশ্মীৰ। ৰ সয়ময়াস্মত হৰ্ষইকাৰ ৰশ্মি। ইয়াৰ পিছৰটো শব্দ হৈছে কাশ্মীৰ। কত আকাৰে কা, সয়ময়াস্মত দীৰ্ঘইকাৰ ৰ, ৰশ্মি, কাশ্মীৰ। ৰশ্মি মানে হৈছে সূৰ্যৰ ৰশ্মি বা পোহৰ, আৰু কাশ্মীৰ মানে হৈছে এখন ৰাজ্যৰ নাম। ইয়াৰ পিছত চাবা, আমি পোৱা যুক্তাক্ষৰটো হৈছে মূৰ্ধন্য স যোগ ম, সয়ময়াস্ম। সয়ময়াস্মৰ পৰা আমি দুটা উদাহৰণ পাইছোঁ, এটা হৈছে গ্ৰীষ্ম, এটা হৈছে উষ্ম। গৰে গ্ৰত দীৰ্ঘইকাৰে গ্ৰী, সয়ময়াস্ম, গ্ৰীষ্ম। আৰু উষ্ম, হৰ্ষ উ, সয়ময়াস্ম, উষ্ম, গ্ৰীষ্ম, উষ্ম। গ্ৰীষ্ম হৈছে এটা ঋতুৰ নাম, আৰু উষ্ম মানে হৈছে গৰম। এতিয়া ছাত্ৰ-ছাত্ৰীসকল আমি এই আটাইকেইটা শব্দ আকৌ এবাৰ পঢ়ি চাওঁ, বাগ্মী, বাগ্মীবৰ। ভস্ম, বিস্ময়, স্মৰণ। ৰশ্মি, কাশ্মীৰ। গ্ৰীষ্ম, উষ্ম।